মীৰাৰ নচাটো হৈছে এইটো কি হৈছে এইটো মানে উদাহৰণ দিছে তাৰপিছত চাবা অকৰ্মক ক্ৰিয়াৰ বাক্যবোৰ সদায় ভাৱবাচ্যলৈ পৰিৱৰ্তন কৰিব পাৰি অকৰ্মক ক্ৰিয়া হয় সেইটো কাৰণ কৰ্ম সম্পূৰ্ণ হোৱাই নাই অৱশ্যে নাম ধাতুক সংজ্ঞা পদলৈ পৰিৱৰ্তন কৰি কৰ্মবাচ্যলৈ নিব পাৰি যেনে পৰিৱৰ্তন কৰাটো দেখাব বাচ্য পৰিৱৰ্তন কোনো এটা বাচ্যৰ বাক্য মানে সদায় ভাৱবাচ্য কোনো এটা বাচ্যৰ বাক্য আন এটা বাচ্যৰ বাক্যলৈ পৰিৱৰ্তন কৰাকে বাচ্য পৰিৱৰ্তন কৰা বাচ্য পৰিৱৰ্তন বোলা হয় যেনে চাবা কৰ্তৃবাচ্য শংকৰদেৱে অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল আকৌ কৰ্মবাচ্য কি কৰিছিলে সলাই দিছে মানে শংকৰদেৱৰ দ্বাৰাই অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা হৈছিল আকৌ এটা দিছে তুমি কেতিয়াও গান গাব নোৱাৰা এইটো হৈছে কৰ্তৃবাচ্য আৰু কৰ্মবাচ্য হৈছে তোমাৰ দ্বাৰা কেতিয়াও গান গোৱা নহ'ব সলাই দিছে ন পৰিৱৰ্তন কৰিছে এটা বাচ্যৰ বাক্য আন এটা বাচ্যৰ বাক্যলৈকে তাৰপিছত চাবা কৰ্তৃবাচ্য জ্ঞানী লোকক মানুহে সন্মান কৰে জ্ঞানী লোক সদায় সন্মানিত হয় কৰ্তৃবাচ্য কৰ্মবাচ্যলৈ পৰিৱৰ্তন কৰিছে আৰু এটা দিছে তাক যাবলৈ দিয়া কিন্তু কৰ্মবাচ্য সেইটো হৈছে কৰ্তৃবাচ্য আৰু কৰ্মবাচ্যলৈ পৰিৱৰ্তন কৰিছে কেনেকৈ তাক যাবলৈ দিয়া হওক কৰ্মবাচ্যলৈ পৰিৱৰ্তন কৰিছে তোমালোকে এইখিনি ভালদৰে পঢ়িবা আৰু এই উদাহৰণবোৰ ধুনীয়াকৈ চাবা উদাহৰণবোৰ মানে ভালকৈ চাবা তেতিয়াই তোমালোকৰ এইবোৰ মনত থাকিব আৰু বুজিব পাৰিবা এইবোৰ লিখিবা ভালদৰে পঢ়িবা আৰু মোক কি কৰিবা